তো হ্যালো গাইজ আপোনালোকক আকৌ এটি স্বাগতম জনাই আৰম্ভ কৰিবলৈ গৈ আছোঁ আমাৰ ইউটিউব চেনেল ৰমেন চাংমাই ভিডিঅ'লৈ চ' আজি মানে আমি যাবলৈ ওলাইছোঁ দুলীয়াজান চ' দুলীয়াজানত কেলৈ গৈ আছোঁ আৰু আমি দুলীয়াজান কেলৈ গৈ আছোঁ আপোনালোকক চব দেখাই যাম এফালৰ পৰা চ' সেইকাৰণে মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কেলৈ কি মানে মোৰ গাটো ভাল নাই অকণমান চৰ্দিও হৈ আছে সেইকাৰণে মানে ভিডিঅ'টো আপোনালোকক দিয়া নাছিলোঁ চ' বহুত দিনে হ'ল ভিডিঅ' দিয়া নাই সেইদিনাখন দিম বুলি কৈছিলোঁ মানে সেইদিনাখনৰ পৰাই বেমাৰটো হৈ আছিলে চ' সেইদিনাখনৰ পৰাই বেমাৰটো হৈ আছিলে আৰু কেলৈ আমি দুলীয়াজান গৈ আছোঁ আৰু আমি কেলৈ দুলীয়াজান নাযাওঁ সেইবোৰ আপোনালোকক চব দেখাই থাকিম আৰু প্লিজ আপোনালোকে অকল ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে গম পাইছেই আৰু একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব চ' আমাৰ গাড়ীখন পাপাই ধুই আছে চ' আমি যে হাগিবলৈ লৈছোঁ এক নম্বৰ হাগৰিজনী কথাখন ইয়ালৈছে মোবাইলটো পেলাই ভাঙি পেলাই পাবলৈ তাৰপিছত বহুত ৰ'দ দি আছে একো দেখা নাপাওঁ চ' এতিয়া দেখি আছে আমাৰ পাপাই ফুলতো পানী দি আছে কিটচেন হেড কিনিব ভাল হয় দেই তাৰপিছতে বহুত দিনে হ'ল ভিডিঅ' দিয়া নাছিলোঁ কেলে মানে গাটো ভাল নাই অলপ চৰ্দি কাহ চব হৈ আছে চ' সেইকাৰণে আৰু এতিয়া ফুল ভিডিঅ'ত আপোনালোকে দেখিবই এনেও আমি কেলেনো ভিডিঅ' বনাইছোঁ আৰু চব শেষতে আপোনালোকে দেখি পাবগৈ আৰু এতিয়া দেৰিও হৈছে যিহেতু চ' মানে দেৰি হ'লে আমি কি ক'ম আৰু দেৰি হ'লে সিমানো দেৰি নকৰোঁ মানে এঘণ্টা নে দুঘণ্টামান থাকিম আৰু চ' তাৰপিছত আকৌ আহি দিম তাৰপিছতে মানে তাৰপিছত আমি এঘণ্টা নে দুঘণ্টামান থাকিম তাৰপিছত আহি দিম আৰু আপোনালোকে কি ক'ম আৰু এইকেইদিন দিৱালী শুভেচ্ছা জনাইছোঁ কিন্তু মই দিৱালীত ভিডিঅ' নবনালোঁ ৰ'ব কিন্তু মই বহুত চৰ্দি হৈ আছে আৰু ৰাতি মোৰ গাটোৱে ভাল নাথাকে কি হয় কি নহয় মানে নাজানো আৰু সেইদিনাখন মানে আমাৰ ওচৰতে বিজিত দাদা বুলি কয় যে সেই বিজিত দাদা ঘৰলৈ গৈছিলোঁ আৰু তাত স্কাই শ্বট আৰু বহুত কিবাকিবি বনালে মানে ফুটালে আৰু বহুত ভালো লাগিলে চাই অকল তালৈ যি গৈছিলোঁ আৰু নাই যোৱা আৰু অকল ঘৰতে এইকেইদিন থকা হৈছে সেই কালিয়ে আকৌ আলহী ঘৰলৈ গৈছিলোঁ চ' হাই এতিয়া আমি আহি আছোঁ এনাইহঁতৰ ঘৰলৈ চ' তাৰপিছত কালি আমি চিনেমা আৰু ভাওনা কালি দিছিলে মেৰবিলৰ ৰূপকথাখন পাপাই মেইন পাঠ কৰিছিলে চ' চাই ভালে লাগিলে কিন্তু মই জেগা নাপালোঁ মানে আৰু এজনী ছোৱালীয়ে বহি দিয়ক বুলি বহুত ডাঙৰকৈ চিঞৰিছিলে হয়নে বাৰু আৰু তাৰপিছত এতিয়া আমি বেছি দেৰি নালাগে অকণমান দেৰিয়ে হ'ব অকণমান দেৰি মানে গধূলি কৰোঁ নে কি কৰোঁ নে মানে মুঠতে কিবা এটা হ'ব আৰু চ' আৰু এতিয়া
ওৱান চোৱাই নাই বাকীবোৰ চাই আছে আমি চোৱাই নাই চ' তাৰপিছত মানে আজি বহুত ভাল লগা হৈছে চ' ইয়াতে দেখাই আছে মোৰ ভিডিঅ'টো চ' একো নাই বাৰু এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ নাথাকি মানে নাচাই মোৰ ভিডিঅ' নাচাই বেয়া পাইছে চ' এতিয়া কেমেৰাটো হেৰি কৰি কিনে ধুনীয়া ঠাই চ' দেখিলেই গোটেই মানুহে ভৰ্তি চ' আমি এতিয়া পাম কেইটা আৰু 5 মিনিট লাগিব ন দুদিনমানৰ কথা যাবগৈ পাৰিলোঁ আৰু 5 মিনিট আছে 5 মিনিট অকল 5 মিনিট আছে তাৰপিছত ক'ব ভাষাই নাই চ' তাত বহুত গৈ ভাল লাগে তাত গৈ বহুতেই ভাল লাগে আৰু তাত বহুত গোবৰ মানে সেইকাৰণে আহিবলৈও মন নাযায় কিন্তু বহুত ভাল লাগে আহি চ' এতিয়া মানুহ এজনী আহিছিলে সেইকাৰণে মানে মই ভিডিঅ'টো বেছিকৈ কাটি দিলোঁ বেছিকৈ নবনালোঁ আৰু আমি কি ক'ম চ' আমি এতিয়া জুলি কেইটামান ভিডিঅ' দিব লাগিব আৰু সেইদিনাখনৰ পৰাই মানে বহুত খাবীয়া আৰু আমাৰ কয় এনাই দুদু সৈতেও বেছিকৈ চিন্তা কৰি থাকে চ' মানে এনাই দুদু সেইটো চিন্তা কৰি থাকে বেছিকৈ সেইবোৰ চিন্তা কৰিবলৈ নালাগে যি হ'ল আৰু এতিয়া সেই বুলি কওঁ আৰু চ' আজিলৈ বাই আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু 100 কৰি দিব চ' আজিলৈ বাই